অ' ল'ৰা কি হ'ল কেলা মই বিয়াত ডাঙৰ সমস্যা এটাত পৰিলোঁ কি সমস্যা হ'ল তোৰ কেলা কি কবি বে মোৰ গাৰ্লফ্ৰেণ্ড প্ৰেগনেণ্ট হৈ গ'ল নহয় আৰে সেইটো ভাল খবৰহে ব'ল ব'ল পাৰ্টি দিবি ব'ল আৰে বাবা মই প্ৰটেকশ্যন ইউজ কৰিছিলোঁ প্ৰটেকশ্যন ইউজ কৰাৰ পিছত প্ৰেগনেণ্ট কেনেকৈ হ'ব পালে তাৰ মানে ঘটনা গম্ভীৰ তোক বুজাই আছোঁ ৰ এদিনাখন কি হ'ল এজন চিকাৰীয়ে চিকাৰ কৰিবলৈ গ'ল পাহাৰলৈ কিন্তু তাৰ প্ৰব্লেমটো হ'ল সি চিকাৰ কৰিবলৈ যাওঁতে বন্দুকৰ সলনি ভুলতে ছাতি এটা লৈ গ'ল পাহাৰ গৈ পালেগৈ পাহাৰ যোৱাৰ পাছত দেখিলে একদম সন্মুখত এটা হৰিণা ৰখি আছে সি আৰু ছাতিটোকে বন্দুক বুলি ভাবি মেলি দিলে হৰিণা মৰি থাকিলে নহয় হেই তই কি কথা ক'ব লাগিছ ছাতিৰ পৰা আকৌ গুলি ওলাব পাৰে নেকি বেলেগে মাৰিলে চাগে সেইটো আৰে অকৰা ময়ো তাকেই তোক বুজাব বিচাৰিছোঁ গুলিটো তই মৰা নাই গুলিটো বেলেগ কোনোবাই মাৰিলে বুজিলি অ' তাকেহে চাচোন মোক কেনেকৈ বুৰ্বক বনাই থৈছিলে ব'ল 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 তাইক লগ কৰোঁ ব'ল 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 ঠিক আছে ব'ল